Hello लोगोफोर नोंथांमोनखौ आंनि बे चेनेलाव बा भिडिअ खालामनाय थालायबाय आरोना जोबोद इन्टारेस्टेड लोगोफोर मानो होनना बुङोब्ला नै दा जोंहा हाग्रामा सारा मा खालामो नोंथांमोना भिडिअखौ जोबजासे नायोब्ला बुजिगोन आरोना मानो होनना बुङोब्ला नन बिटिसि आवहायसो हिनजावखौ सानै लानो मोना ओमफ्राय बिटिसि एरियायाव जेसेबां दं बिसोर माने सानै लानो मोनगोन जाहैबाय भिडिअखौ जोबजासे नायनो लोगोफोर इन्टारेस्टेड भिडिअ ভাল চবৰ কাৰণে ভাল অকল আমাৰ নহয় চবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিচিছন লৈছে এইটো বিটিচি কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে কি এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আলং আৰু বিটিচি কিন্তু 6 শিডিউল বাহিৰত দুজন শাদী কৰিব নোৱাৰিব কোটাইটো অসম গভৰ্ণমেণ্টে ডিচিছন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে ছাৰ এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিছন লোৱাৰ পিছত আৰু আপুনি কি এইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ ক'ম সেইটো ইমপ্লিমেণ্ট হ'বই ডিচিছন আজিৰ পৰা এছেম্বলি হৈছে 4দিনীয়া হ'ব 25, 26, 27, 28, 29 লৈকে এছেম্বলি হ'ব নেকি 4দিনীয়া যেন হওক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইণ্টাৰিম বাজেট সেইটোৱে আৰু মেজৰ ডিচিশ্যনটো মই ক'লো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমি ৱেলকাম কৰিব লাগিব কথা সেইটোৱে নমিনেট মেম্বাৰকেইটা সেইকেইদিনতে হ'ব আৰু দুজন দিব আৰু স্পীকাৰ এজন দিব 3-4 দিনৰ ভিতৰতে নমিনেটেড এমচিএলএটো হৈ যাব ছয়জন যিটো নমিনেটেড মেম্বাৰ কথা সেইটোৱে ছাৰ 26ৰ যিটো নিৰ্বাচনত বিটিচিত যিকেইখন আসন আছে সেইখিনি বিজেপিৰ লগত ভাগ বতৰা হ'ব ছাৰ আপোনালোকে জানে এলায়েন্স মানে এজিপি হওক বিজেপি হওক বা বিপিএফ হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হ'বই সেইটোতো নিয়ম কথা সেইটোৱে